बजाबी ना? मैं जानता हूँ, मैंने अपने पापा से सीखा है। मैंने अपने पापा से सीखा है। आपने बोला था ना कि एक्टिंग नहीं आती, तुम अपने पापा से सीखा है ना? मैं अपने पापा से सीखा हूँ। आंगली तुम्हार काती सिंगी सी। Hey guys, welcome to my YouTube channel Travel with BK. আৰু আজি মই যাই আছোঁ মানে ইয়াতে চম্পকৰ আজি এটা ভিডিঅ'ৰ শ্বুটিং চলি আছে শ্বৰ্ট ফিল্মৰ, তো তাৰ বাবে যাই আছোঁ চাওক। আৰু মোৰ লগত যাব বৰ্তমান আমাৰ দীপ, তো দীপক মই ওলাই থাকিবলৈ কৈছোঁ। তো ফাৰ্ষ্ট দীপক ল'ম, দীপক লৈ মতে আমি যাই আছোঁ শ্বৰ্ট ফিল্মখন ক'ত কেনেকৈ কি শ্বুটিং হয় চব আপোনালোকক দেখাই আছোঁ। তো চাই থাকক। আৰু এই ৰাস্তাটো চাওক, এই ৰাস্তাটো একেবাৰে বেয়া, মানে একেবাৰে বেয়া ৰাস্তা, এই ৰাস্তা। আৰু গাইছ আজিকালি মই খুব ভিডিঅ'টো দিয়া খুব কমাই দিছোঁ, কাৰণ আপোনালোকৰ জানে মই ব্যস্ততাত থাকোঁ, কাৰণ মই এখন নতুনকৈ দোকান আৰম্ভ কৰিছোঁ। তো আজি ৰবিবাৰ, তো ৰবিবাৰে দোকান আমি বন্ধ ৰাখোঁ, সেইবাবে ভাবিলোঁ বোলে আজি ৰবিবাৰ হিচাপত আজি ৰবিবাৰটো অলপ বিশেষ বনাওঁ আৰু আপোনালোকক এটা ভিডিঅ' দিওঁ। তো সেইবাবে আজি ডিবাৰ মই ওলাই যাম বুলি ভাবিছোঁ। আৰু এই ডিবাৰ ঘৰ বৰ্তমান আহি পাম, আৰু এই ডিপে বা অলচিনা ওলা নাই নাজানো, ইয়াক মই ফোন কৰি কৈছিলোঁ অলবা ওলাই থাকবা, এতিয়া সিহে জানে সি অলচিনা ওলা নাই। তো চাওঁ ৰচোন এই অলচিনা ওলা নাই বা কিবা কৰি আছে। ৰ'ব ৰ'ব ৰ'ব, এই পাইছোঁ এতিয়া দিবাৰ ঘৰ। অ' দীপ, অ' দীপ। আৰু গাইছ দীপ ঘৰত বৰ্তমান নাই, সি ঘৰত থাকোঁ বুলি কৈছিল। লগৰ ল'ৰাৰ আগত এটা দোকান এখন আছে, তো দোকানক লগ গৈছে কিবা কামৰ কাৰণে, তো তাৰ পৰা এক পিক আপ কৰি ল'ম, পিক আপ কৰি লৈ যাই আছোঁ। গাইছ বৰ্তমান মই দীপক ল'লোঁ মোৰ লগত, আৰু চম্পকক ফোন কৰিছোঁ। চম্পকে কৈছে শ্বুটিং চলি আছে বোলে মাখিবা, তো মাখিবা পিনে যাই আছোঁ। ৰাস্তাটো অৱশ্যে ভাল, গাড়ী চলাই ভাল লাগিছে। আৰু আজি ৰবিবাৰ হিচাপত ওলাই আহিছোঁ, মানে আজি আমাৰ দোকান বন্ধ, তো আজি ফুল এনজয় কৰিম। বাকী ফুল এনজয় মানে ক'ত কেনেকৈ কি এনজয় কৰোঁ সেইটো আপোনালোকক দেখাই আছোঁ, চাই ল'ব পাৰিব। ইয়াত বম পাৰ্টি এটা চলি আছে, আহি খাই যাব পাৰে। এই চাই ল'ব পাৰে, এই বাটত গৰু ছাগলী দি দিছে, হাঁহকেইটাৰ কথা বেলেগ, ছাগলীকেইটা এৰি দিছে সেইকেইটা বেলেগ। এই চাওক গৰুকেইটা দিব লগা কি আছে ৰাস্তাত, গৈ পাৰ্মিশ্যন নাই না গৰু ৰাস্তাত খুটি মাৰি দিয়া, ছাইডত দিয়ক। ছাগল এটা আছে এৰি থোৱা আছে, সেইটো বেলেগ কথা বাৰু, সেইটো একো হেৰি নাই, কিন্তু ৰাস্তাৰ মাজত কাষত খুটি মাৰি দিছে, কাৰোবাৰ কিবা হওক নহওক, গৰুটো ইফালে গুচি গ'ল না কি বনাই। মানে কি হৈছে, আমি গাড়ী কিনছোঁ বা গাড়ীখন চলি আছোঁ, আমি টোটেলত আমি ৰোড টেক্স দিহে গাড়ী কিনিবা পাইছোঁ, মানে আমাৰ গাড়ীখন কিনাৰ আগে আমাৰ ৰোড টেক্স লয় মানে। কিন্তু এই গৰু ছাগল যি দৰক যি দিয়ে, সিহঁতৰ কিবা ৰোড টেক্স থাকে নেকি? সিহঁততো একো ৰোড টেক্স নাই, নাথাকে। ৰাস্তাটো আচলতে যিকেইটা গাড়ী চাড়ী চলাই বা অহা যোৱা কৰে সেই মানুহৰ কাৰণে ৰাস্তাটো। তো গৰু ছাগল পইচাটো হয়তো ঘৰত পথাৰত দি বা এক্সট্ৰা জেগাত দি সেনেকৈ দিব পাৰে। কিন্তু এনেকৈ যদি আৰু সকলোতকৈ ডাঙৰ কথা, এটা যদি আমি এটা ছাগল বা গৰু এটা মাৰোঁ খুন্দে, কিন্তু এগাঁৱৰ মানুহে হেঁচি ধৰি মতে আমাক মানে সেই পইচা খুজিব। একদম একদম ঠিক কথা কথা বনাৰ এতিয়া সেইটো সঁচা কথা। কিন্তু মানে কাৰণে আপুনি গাড়ীখন চলি আছে না, আপুনি কিন্তু দোষীটো কিন্তু আপুনি হ'ব, গৰুটো কিন্তু আপোনাৰ দোষী নহয়, মানুহটোহে কিন্তু দোষী হ'ব। কিন্তু কোন ক্ষতি কাৰ হ'ব, মেইনলি মানুহখিনিৰ হ'ব, গৰুটো ডাঙৰ নহয়। কিন্তু গৰু ভাল পাওঁ আমি, বেয়া নাপাওঁ, গৰু বেয়া নাপাওঁ, কিন্তু গৰুটো ডাঙৰ নহয়, মানুহ জীৱনটো মেইন বস্তু। এতিয়া ৰাস্তাত এইগিলা গৰু ছাগল নেদব, কাৰ কি ক্ষতি হয় অকস্মাত হিচাপ নাই। আৰু বৰ্তমান এনে এটা আহি গৈছে, যদি মতা গৰু বা ছাগলী মৰে বা হাঁহ বা কুকুৰা মৰে তো কথা নাই, কিন্তু মাইকী যদি মৰে তাৰ 14 পুৰুষৰ মানে আমাৰ পৰা পইচাটো ওলাব মানে চান্স বেছি থাকে, মানে ফুল আদায় পইচা ফুল আদায়। গৰু কি মানুহ কি হৈছে এইটো নাচায়, প্ৰথমতে গৰুটো চাব। সেইটোৱে এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, এই গৰু ছাগল ৰাস্তাত নেদব, মানুহৰ বহুত কোন ক্ষতি হয়। এই ড্ৰেছ চেঞ্জ কৰি আছ নাকি? তাৰপৰা ল' বাজেটৰ ফিল্মত এনেকৈ ড্ৰেছ চেঞ্জ কৰে। এই কিবা সেউজীয়া ঘৰ বুলি কয় না, কি বুলি কয় গ্ৰীণ ৰুম বুলি কয়, নাই নেকি? নাই শ্বুটিং 50% চেছ। আৰু আমাৰ তাতে বহি আছে ডাইৰেক্টৰ, বৰ্তমান ডাইৰেক্টৰ বহি আছে, আৰু তাতে স্পট বয় আমাৰ ঝাৰু দি আছে। ইয়াতে চাহৰ বাবে কিবা কাপ চাপ বেছি জগা কৰিব নালাগে, কিবা এটা হ'লেই হ'ল। ফুড ডিপাৰ্টমেণ্টত আছে।
আৰু নেক্সট আজিৰ ফিল্মখনৰ ডাইৰেক্টৰ, গতিকে ফিল্মখনৰ ষ্টৰী বা কেনে কি হ'ব গোটেইখিনি কৈ আছে। আজিৰ ফিল্মখনৰ নামটো বা কেনেকৈ কি ষ্টৰী হ'ব বা গোটেইখিনি ক'ব নালাগে, ছাছপেন্সটো ৰাখিব লাগিব। জাষ্ট থুলমূলকৈ কিবা এটা কৈ দিয়ক আৰু। নাম হ'ব ষ্ট্ৰেঞ্জাৰ চিনেমাখনত। এই অচিনাকি কিছুমান ব্যক্তিয়ে হঠাৎ যে আপোনাৰ ঘৰত আহিব পাৰে, তাৰপিছত আপুনি যদি সেই মানুহজনক স্থান দিয়ে আপোনাৰ লগত কেনেকুৱা ঘটনা হ'ব পাৰে তাৰ ওপৰতে এটা ছাছপেন্স আছে। আচলতে মানুহজনে বেয়া নে আপোনাৰ ঘৰত আচৰিছে আপুনিয়ে বেয়া, আপুনিও গতিকে মানুহজনৰ কিবা ক্ষতি কৰিব পাৰে, নহ'লে মানুহজনেও আপোনাৰ কিবা ক্ষতি কৰিব পাৰে। তাৰ ওপৰত এটা সৰু কনচেপ্ট এটা, গতিকে চাব, আহিব এসপ্তাহ 10 দিনৰ ভিতৰত ইউটিউবত। আৰু আমাৰ এইটো ফাল্টুমে কৰি আছে। অঁ, এইটো থাম্বনেইলৰ ফটোৰ কাৰণে ভাল লাগে। আগত এটা ফটো এটা লৈ ল'বা। তুমি যিটো পিছৰ পৰা যে আহিবা, পিছৰ পৰা আহিবা কোচোন এইটো আঙুলিটো মোৰ কাটি ছিঙি গৈছে। সেই ৰেফেক্সটো কিমান পৰে? বঢ়িয়া, আমাৰ চম্পকৰ তাতে ব্লগ বনাই আছে। তো গাইজ আমাৰ লগত আছে আজিৰ ফিল্মখনত ডাইৰেক্টৰ। তো ডাইৰেক্টৰ মঞ্জিত হালৈ। আৰু মঞ্জিত হালৈৰ মুখত মানে এটা বস্তু খুব ভাল লাগে, আৰু এই ভাল লগা বস্তুটো হৈছে 3টা মানুহৰ তাৰমানে মিমিক্ৰি কৰি খুব মানে ভাল পায় আৰু শুনিও ভাল লাগে। তো কাৰ কৰবা? চেষ্টা কৰিম, কাৰ কৰবা? নকৰোঁ। ঋতিক ৰোশন, তাৰপিছত পিছত ইফালে সুনীল ছেত্ৰী, এই দুটাই কৰোঁ নেকি? অঁ, ঠিক আছে। বৰ্তমান চাই লওক কি কৰে। এক্টিং কৰবা, সিনকি এক্টিং কৰে নেকি? मैं जाता हूँ, मैंने अपने पापा से सीखा है, मैंने अपने पापा से सीखा है। आपने बोला था ना कि एक्टिंग नहीं आती, तुम अपने पापा से सीखा है ना, मैं अपने पापा से सीखा हूँ। নেক্সট বাৰ নানা পাটেকাৰৰ হৈছে বঢ়িয়া। নেক্সট নানা পাটেকাৰৰ আৰু কিবা এটা কওঁ। সুনীল ছেত্ৰী কি তাই ভাল নাপায়, তোমাক তাই ভাৰি গৈছে নেকি ক'বা? দাদা তোমাক তাই ভাৰি গৈছে আৰু তোমাক তাই ভাল নাপায়, গম পোৱা না? ডাইৰেক্টৰ তাই পাৰি গৈছে তোমাক। এইটো দাদা ঠিক আছে। तुम मुझे भूल जाओ मैं होने दूंगा। अंचल है, तुम मुझे भूल जाओगे मैं होने नहीं दूंगा, और मैं तुम्हें भूल जाऊँ हो नहीं सकता। इसके पकड़ के खड़ा रहे यहाँ पर। तू नरू आजिकाলি নকৰাতে নহয় গৈছে আৰু তথাপিও ভাল লাগছে বহুতখিনি। আগতে চানি দেউলৰো পাইছিলোঁ হা, বেপাৰটা है ना तो आदमी उठता नहीं सीधा उठ जाता है। বৰষুণ আহিছে গতিকে কেমেৰা লুকাই থৈ আছে। তো গাইজ ভিডিঅ' শ্বুটিং চলি আছে, প্ৰায় শেষে আৰু অলপমান বাকী আছে। আৰু এতিয়া বৰষুণ দি আছে, এইবিলাকে ইয়াতে বৰষুণৰ তলত গাছৰ তলত লিলিমাই কৰি আছে। তো গাইজ আমাৰ বৰ্তমান শ্বুটিং কমপ্লিট হ'ল। কমপ্লিট মানে গোটেই কমপ্লিট হোৱা নাই, অলপমান বাকী আছে। তো আমি আধাতে আহিব লগা হ'ল, কাৰণ আমি এটা বেলেগ কামতো যাই আছোঁ। বৰ্তমান মামাহঁতক লৈ যাই আছোঁ মাখৰাপাৰ হাড়ভাঙা হৈ। তো আজি শ্বুটিং চাই কেনে লাগিল দেৱ? শ্বুটিং চিন বহুত ভাল হৈছে, আৰু মন্দিৰদাৰ মানে চিনছবিলাক বহুত ভালেই হয়, মইতো ভালকৈ জানো। মানে শ্বুটিং ভালেই হৈছে, বাকী ৰিজাল্টৰ সময়ত দেখা পাব কি হয়। মানে মই আজি ব্লগ বনাব ভালকৈ পৰা নাই, মানে মই গাড়ী চলাই আছোঁ তো গাইজ ভিডিঅ'টো আচলতে বেছি দীঘলীয়া নকৰোঁ। মামাহঁতৰ পৰা ভাত চাত খাই আহি গ'লোঁ। দীপক বৰ্তমান আমি ঘৰত নামাই দিম। তো দীপক আজিৰ দিনটো কেনে লাগিল? বহুত ভাল লাগিল। চানডে পূৰা ফানডে একদম ফুল এনজয় ৰাতিপুৱাৰ পৰা। মানে কি দিনটো যিহেতু সোমবাৰৰ পৰা শনিবাৰলৈকে দোকানতে বহি থাকোঁ, বহুত ব্যস্ত হৈ থাকোঁ, অনলাইন কাম কিবা হেৰি ফেৰি। আজি আৰু ৰবিবাৰটোলৈ পূৰা এনজয়ৰ কাৰণে অলপ ওলাই আহিছোঁ আৰু। তো দীপক ইয়াত নামাই দি মানে মই ঘৰৰ পিনে যাওঁ, আৰু মোৰ অলপ গাটো বেয়া লাগি আহিছে আৰু জ্বৰ উঠিব চাগে। তো বহুত দিনৰ জ্বৰ পোৱা আগতে জ্বৰ উঠা নাছিল নেকি, বেছিকৈ নুঠে মোৰ। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তো প্লিজ ৰাইট চেপ গাইছ।